এই ৰাস্তাখিনি চাওক বহুতেই ভাল লাগে। এই ৰাস্তাখিনি আলমগঞ্জ আৰু পানবাৰীৰ মাজৰ ৰাস্তা এইটো, দুইফালেৰে গছ গছনি আৰু মাজেৰে ৰাস্তা, বহুতেই ভাল লাগে, দুইফালেৰে পাহাৰ। তো এতিয়া ক'ত গৈ আছোঁ অলপ পিছতে গম পাব, ভিডিঅ'টো চাই থাকিলে গম পাব ক'ত গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক। ৰাস্তাটো আগত বেয়া আছিল, এতিয়া ভাল কৰিছে, তো এতিয়া ভাল লাগে ৰাস্তাটো। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। মই আছোঁ এতিয়া পানবাৰী দিচাং ধাবাত, আৰু ইয়াতে ধাবাখন আছে। এতিয়া সোমাই যাম আৰু মোৰ লগত আছে ইয়াতে হজৰত ভাই, এইফালে ভিডিঅ' বনাই আছে, আৰু মই যাম আৰু দেখাম আপোনালোকক কেনেকুৱা দিচাং কি খাদ্য পায় সকলো দেখাম। এতিয়া সোমাই যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখনে হ'ল দিচাং ৰিজৰ্ট, এইটো আছে পানবাৰীত। অলপ পিছত ভালকৈ দেখাই আছোঁ ৰিজৰ্টখন। প্ৰথমতে এইটো মেনুটো চাওক, মানে প্ৰথমতে কিবা খাই লওঁ, তাৰপিছত ভালকৈ দেখাই আছোঁ। তো এইখন মেনু, কিবা এটা অৰ্ডাৰ কৰিম এতিয়া ইয়াৰ পৰা। তো চাওঁ কি অৰ্ডাৰ কৰোঁ। কিবা এটা অৰ্ডাৰ কৰিলোঁ, তো যেতিয়ালৈকে আহি পায় তেতিয়ালৈকে ৰেষ্টুৰেণ্টৰ ভিতৰৰ ভাগখিনি দেখাই দিছোঁ। তো চাওক কেনেকুৱা ভাল লাগিছে, নতুনকৈ বনাইছে ৰেষ্টুৰেণ্টখন। তো বিভিন্ন লাইটেৰে মানে সজাইছে, তো ভাল লাগিছে, বহুতেই ভাল লাগিছে। ফাইনেলি আহি পালে মেগী, তো এতিয়া মেগী খাই আছোঁ। তো চাওক আপোনালোকে মেগী খাই আছোঁ। খোৱা হৈ গ'ল এতিয়া। তো এতিয়া দেখাই আছোঁ কেনেকুৱা ৰিজৰ্টখন। এইটো দিচাং ৰিজৰ্ট, এইটো আছে পানবাৰীত। তো ভালকৈ দেখাই আছোঁ, চিনেমেটিক দেখাই আছোঁ, চাওক কেনেকুৱা লাগিছে ৰিজৰ্টখন। আগফালে আছে ডাইনিং হাটবোৰ, যিবোৰ স্পেচিয়েলি বনাইছে কাহুল ছাগলৰ বাবে। তো গৈ চাওঁ কেনেকুৱা এইবোৰ। তো গৈ আছোঁ এতিয়া হাত লৈ, তো চাওঁ কেনেকুৱা এইবোৰ। তো চাওঁ এতিয়া ইয়াৰ ভিতৰত কোনোবা বহি আছে নেকি, কোনোবা কাপলছ আছে নেকি। নাই, কোনো নাই, খালী আছে। আগৰ পৰাই গম পাইছোঁ খালী আছে, সেইবাবে আহিছোঁ, নহ'লে কাপল থাকিলে নাহিলোঁ হয়। তো চাওক এইবোৰ ভাল লাগিছে, কাপল ছাগলৰ বাবে বনাইছে। আপোনালোকে আহিব পাৰে গাৰ্লফ্ৰেণ্ড লৈ ইয়াত। তো এতিয়া ইয়াৰ পৰা যাওঁ। তো এতিয়া ইয়াৰ পৰা যাম, ভাবিলোঁ যে থাম্বনেইলখন লৈ লওঁ, সেইবাবে এই পষ্টটো দিছোঁ। ইয়াত মানে থাম্বনেইল লৈছোঁ মই। ওলাই আহিলোঁ দিচাঙৰ পৰা, আৰু এতিয়া যাম। আৰু আপোনালোকে ইয়াতে আহিব পাৰে, যদি আহিব বিচাৰে। যদি ধুবুৰী ফালৰ পৰা আহে তেন্তে পানবাৰী মছজিদ পাৰ হৈ অলপ আহিব লাগে, আৰু যদি বিলাচীপাৰা ফালৰ পৰা আহে তেন্তে পানবাৰী মছজিদ পোৱাৰ আগতে। তো আপোনালোকে আহিব পাৰে, খাদ্য খোৱা বস্তুবোৰ ভাল আছে ইয়াতে, আৰু লাইটবোৰ লগাইছে, ভাল লাগিছে, সকলো ভাল লাগিছে। আৰু এইফালে সন্মুখত পাহাৰো আছে। তো আজি এইটো ভিডিঅ'ৰ কাৰণে মানে, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ব্লগত, তেতিয়ালৈকে বাই।